হৰি ৰাম কৃষ্ণ কৃষ্ণ কৃষ্ণ। এতিয়া আমাৰ বিজেপিৰ নগাঁও জিলা সমিতি, তাৰপিছত অসম গণ পৰিষদ নগাঁও জিলা সমিতিয়ে কৰিব, তাৰপিছত বিজেপিৰ তিনিটা মণ্ডলে কৰিব। সকলোৰে সৌভাগ্যৰ প্ৰতীক আমাৰ একে হাতীৰেও আমাৰ তেখেতক আমি সম্ভাষণ জ্ঞাপন কৰিব গৈছোঁ। মই দুলালপুৰৰ প্ৰমুখ সকলোকে মই হাতীবাস অৰ্পণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তেখেতক আমি আদৰণি জনাইছোঁ। ইয়াৰ পিছত মই বিজেপিৰ নগাঁও জিলা সমিতিক তেখেতক সম্ভাষণ জ্ঞাপন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কলিয়াবৰ নগাঁও বুলি কৈছোঁ, মই ভুল হৈছে, কলিয়াবৰ জিলা সমিতি, তাৰপিছত আমাৰ অসম গণ পৰিষদ নগাঁও জিলা সমিতিয়ে তেখেতক প্ৰথমতে আপোনালোকে সিফালৰ পৰা সময় সম্বৰ্ধনা জনাব আৰু মঞ্চৰ ইফালেদি অকণমান ওলাই যাব। এতিয়া মই অসম গণ পৰিষদ নগাঁও জিলা সমিতিক আমাৰ দলৰ কৰ্মকৰ্তা সভাপতি প্ৰমুখ্যে সকলোকে, সম্পাদক যতীন্দ্ৰ আছে, সকলোকে তেখেতৰ সম্ভাষণ জ্ঞাপন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ তেখেতক আশীৰ্বাদ প্ৰদান কৰিব। তাৰপিছত আমি আকৌ দলীয় কথালৈ যাম, তাৰপিছত আকৌ আমি ৰাজহুৱা অনুষ্ঠানলৈ যাম। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এখন সম্বৰ্ধনা পত্ৰ আছে, মই এখন পাঠ কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কলিয়াবৰ জিলা মইনা পাৰিজাত সমিতি, তাৰপিছত আহিব ছাত্ৰ পৰিষদ কলিয়াবৰ। এইকাৰণে ৰাজনীতিৰ উদ্ভৱ আমি একত্ৰিত হওঁ, সামূহিক স্বাৰ্থৰ কাৰণে আমি সদায় একে হৈ থাকোঁ আৰু সামূহিক স্বাৰ্থৰ কাৰণে যিহেতু আমি এক ঐক্যবদ্ধ, সেইকাৰণে আমি আমাৰ কলিয়াবৰখনক আগুৱাই নিবলৈ কিছু হ'লেও আমি সক্ষম হৈছোঁ। বিগত সময়ছোৱাত কলিয়াবৰত যথেষ্টখিনি পৰিৱৰ্তন আহিছে। স্বাস্থ্য খণ্ডতে হওক, শিক্ষাৰ খণ্ডতে হওক, আমি ইয়াৰ আগতে সভাবিলাকত কৈ গৈছোঁ, মই আকৌ ইয়াত আজি গুণাই সেই কথা ব্যাখ্যা কৰিবলৈ বিচৰা নাই। আমাৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰতে হওক, আমাৰ সংস্থাপনৰ ক্ষেত্ৰতে হওক, আমি কিছু আগুৱাই গৈছোঁ। কিন্তু আজিৰ যুগত নতুন প্ৰজন্মৰ ক্ষেত্ৰত আগুৱাই যাবলৈ হ'লে আৰু বহুত কৰণীয় আছে। বিশেষকৈ নতুন প্ৰজন্মক সংস্থাপিত কৰাৰ যিটো লক্ষ্য, এই লক্ষ্যত আমি উপনীত হ'বলৈ আমাৰ মাজত এইবাৰ কিছু নতুন ব্যৱস্থা আমি গ্ৰহণ কৰিব লাগিব। কলিয়াবৰবাসীয়ে মোক পঞ্চমবাৰৰ বাবে বিধায়ক হিচাপে পুনৰ দায়িত্ব অৰ্পণ কৰিছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ, মুখ্যমন্ত্ৰীয়ে আমাক পুনৰ তেখেতৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিছে আৰু তেখেতলৈ কলিয়াবৰবাসীৰ হৈ মই অজস্ৰ শ্ৰদ্ধা আৰু ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ কলিয়াবৰবাসীয়ে পুনৰ দিয়া দায়িত্বই আমি কলিয়াবৰক সৰ্বাংগীন উন্নতিৰ বাবে আগুৱাই লৈ যাবলৈ সক্ষম হ'ম। আজি কলিয়াবৰৰ সমূহ দল, সংগঠন, সামাজিক অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠান সকলোখিনিয়ে আজি আমাক আহি যি আশীৰ্বাদ জনালে, এই আশীৰ্বাদ শিৰত লৈ নতুন দায়িত্বৰে আজি অধিক দায়িত্ব পালন কৰিবলৈ
যাতে ভগৱানে শক্তি দিয়ে সেইখিনি আশা কৰিছোঁ আৰু ইয়াক আশীৰ্বাদ শিৰত লৈ আমি সংকল্প লৈছোঁ যাতে পুনৰ কলিয়াবৰখনক যাতে আমি আগুৱাই নিব পাৰোঁ আৰু মন্ত্ৰিত্বৰ দায়িত্বৰ হিচাপে মুখ্যমন্ত্ৰীয়ে যেনে দায়িত্বই নিদিয়ক সেই দায়িত্ব ৰাজ্যবাসীৰ ক্ষেত্ৰত যাতে অতি নিষ্ঠাৰে পালন কৰিব পাৰোঁ সেইখিনিয়ে আজিৰ দিনটোৰ আমাৰ মনৰ কথা বা মনৰ অংগীকাৰ। নতুন কথাটো এনেকুৱা, যোৱা দিনসমূহত কিছু কথা আমি হয়তো বৰ বেছিকৈ আগুৱাই নিব নোৱাৰিছিলোঁ বা ব্যক্তিগতভাৱে আগুৱাই গৈছিল। এইবাৰ আমি চেষ্টা কৰিম নতুন প্ৰজন্মক বিভিন্ন স্থানত সংস্থাপিত হোৱাৰ কাৰণে তেওঁলোকক যেনেকৈ প্ৰস্তুত কৰিব লাগে, সম্ভাৱনাপূৰ্ণ যিসকল যুৱক যুৱতী থাকিব, হয়তো ঘৰুৱা বা ব্যক্তিগত অসুবিধাৰ বাবে তেখেতসকলে আগুৱাই যাবলৈ বাধাগ্ৰস্ত হৈছে, তেওঁলোকৰ সেই বাধা আঁতৰাই যাতে তেওঁলোকক আগুৱাই দিব পৰা যায় সেইটো এটা নতুন প্ৰচেষ্টা হ'ব। আৰু কলিয়াবৰৰ প্ৰত্যেক ঘৰ ব্যক্তিৰে এইবাৰ আমি তেখেতসকলৰ বিষয়ে বুজ ল'ম আৰু কোনো কেতিয়াবা আঁচনি আহিব তাৰ কাৰণে আমি বাট চাই নাথাকোঁ, সকলোৰে আমি আগতেই প্ৰস্তুত হৈ থাকিম যাতে ন্যূনতম সা সুবিধা প্ৰত্যেক ঘৰ গৃহস্থীয়ে পায়।